Hi everyone, welcome to my channel RR Edu Point. আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। যিবিলাক বাৰ্থ চাৰ্টিফিকেট ওলোৱা নাই মানুহে সেই মানুহবিলাকৰ বাৰ্থ চাৰ্টিফিকেট ওলোৱাৰ কাৰণে পাৰমিশন উলিয়াব লাগে ফ্ৰম দা হেল্থ ডিপাৰ্টমেণ্ট। কেনেকৈ উলিয়াম তাৰ বিষয়ে মই আজি অৱগত কৰিব বিচাৰিছো। এই পাৰমিশন উলিয়াবলৈ হলে আপোনালোকক অনলাইন সাবমিট কৰিব লাগিব ফৰ্মটো। সেৱা সেতু পোৰ্টেলটোৰ জৰিয়তে আপোনালোকে অনলাইন সাবমিট কৰিব লাগিব। প্ৰথমতে আমি সেৱা সেতু পোৰ্টেলটো খুলি লম। যিকোনো এটা ব্ৰাউজাৰ খুলি লৈ তাতে সেৱা সেতু টাইপ কৰি লম। সেৱা সেতু আসাম বা সেৱা সেতু টাইপ কৰিলে আহি যাব। সেৱা সেতু হোম এইটো লিংক ক্লিক কৰিব। এই লিংকটো ক্লিক কৰিলে আপোনালোকৰ এই ৰাইট সাইডত চাব লগইন ৰেজিষ্টাৰ অৰেঞ্জ কালাৰৰ মাজত আছে। ইয়াতে কাৰ্সৰডাল আনিলে সিটিজেন পিএফসি সিএসসি অফিচিয়েল এই কেইটা অপচন দেখা পাব। ইয়াৰ ভিতৰত আমি সিটিজেনটো সিলেক্ট কৰিম। সিটিজেন সিলেক্ট কৰিলে লগইনৰ লিংকটো খোল খাই আহিব। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই সেৱা সেতুত, মই ডেসক্ৰিপশনত মোৰ ভিডিও এটাৰ লিংক দিছো সেৱা সেতুত কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। সেই ভিডিওটো চাই ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব আৰু তাতে ৰেজিষ্ট্ৰেশ্যনৰ সময়ত দিয়া ইউজাৰ নেম অৰ মোবাইল নাম্বাৰ বা আধাৰ পান যিকোনো এটা অপশন ইউজ কৰি লগইন কৰিব পাৰিব। ভিডিওটোৰ লিংকত গৈ চাই ল'ব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে। ইয়াতে ইউজাৰ নেম লিখিব আৰু পাছৱৰ্ড লিখি ইয়াতে আই কনসেন্ট টু মেৰি পেহচান টাৰ্মছ অফ ইউজ এইটো ক্লিক কৰি সাবমিশন কৰিব। এইটো ইউজাৰ নেম আৰু পাছৱৰ্ড ইউজ কৰি লগইন কৰাৰ পিছত এনেকৈ এটা পপআপ খুলি আহিব। এইটো স্কিপ নাও কৰি দিব। স্কিপ নাও কৰাৰ পিছত আমাৰ লগইন হৈ ভিতৰত সোমাই গলো। এতিয়া আমি ফৰ্মটো সাবমিট কৰিবলৈ হলে আমাৰ ডিপাৰ্টমেণ্টটো ফাৰ্স্ট সিলেক্ট কৰিব লাগিব। ইয়াৰ কাৰণে আমি এইটো অপশনত যাম সাৰ্ভিস। এই সাৰ্ভিসত ক্লিক কৰিলে সেৱা সেতুৰ অধীনত যিমান কেইটা ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টৰ যিমান কাম কৰিব পাৰি লিষ্টটো ওলাই আহিব। ফিল্টাৰ কৰি লম আমি, কাৰণ ইমানখিনিৰ মাজত বিচাৰি উলিয়াওঁতে টাইম লাগিব। ফিল্টাৰ সাৰ্চ কৰি লৈ আমি ইয়াতে হেল্থ ডিপাৰ্টমেণ্টটো সিলেক্ট কৰি লম। হেল্থ এণ্ড ফেমিলি ওয়েলফেয়াৰ। হেল্থ এণ্ড ফেমিলি ওয়েলফেয়াৰ ইয়াতে সিলেক্ট কৰি এপ্লাই কৰি দিলে হেল্থ এণ্ড ফেমিলি ওয়েলফেয়াৰৰ যিমানখিনি লিংক আছে অনলাইন ফৰ্ম সাবমিট কৰাৰ সবখিনি খোল খাই আহিব। ইয়াত তিনিটা পেজ আছে। ফাৰ্স্ট পেজত নাই, সেকেন্ড পেজত আপোনালোকে চাই ল'ব। সেকেন্ড পেজত বাৰ্থ ৰেজিষ্ট্ৰেশ্যন এণ্ড ডেথ ৰেজিষ্ট্ৰেশ্যন আছে। এইটো কিন্তু ডিলেট নহয়। বাৰ্থ ৰেজিষ্ট্ৰেশ্যন এণ্ড ডেথ ৰেজিষ্ট্ৰেশ্যন এইটো নৰ্মেল যিটো বাৰ্থ বেবী বৰ্ণ হোৱাৰ লগে লগে হয়, নাইবা ডেথ ৰেজিষ্ট্ৰেশ্যন ডেথ হোৱাৰ লগে লগে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেইটো হয়। ইয়াতে আমি থাৰ্ড পেজটোলৈ গুচি যাম। থাৰ্ড পেজটোলৈ গুচি গ'লে ইয়াতে পাম নেকি আমি চাই ল'ম। থাৰ্ড পেজত আহিলে লাষ্ট দেখা গৈছে পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। এই পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন ইয়াতে এপ্লাই লিখা আছে। আমি এপ্লাই বুটনটোত ক্লিক কৰিম। এপ্লাই বুটনত ক্লিক কৰিলে যিটো পেজ খোল খাব ইয়াত ডিটেইলছ গাইডলাইনটো দিয়া আছে, মানে কেনেকৈ ৰেজিষ্টাৰ কৰি লগইন কৰিব পাৰি সেইখিনি দিয়া আছে। আৰু সেকেন্ড টেবটো ৰিকুৱাৰমেণ্ট। এই ৰিকুৱাৰমেণ্টত সাপোৰ্টিং ডকুমেণ্টখিনি কি লাগিব, ফিজ কিমান হয় গোটেইখিনি দিয়া আছে। সাপোৰ্টিং ডকুমেণ্টৰ ভিতৰত স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। মই ইয়াৰ আগৰ ভিডিঅ'টোত মই এপ্লিকেশ্যন ফৰ্মটো কেনেকৈ ফিল আপ কৰি স্কেন কৰিব লাগিব বুলি এটা ভিডিঅ' বনাইছিলো। সেই ফৰ্মটো আপোনালোকে ডাউনলোড কৰিব। ৰেজিষ্টাৰ্ড হস্পিটেল গভ প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ, স্কুল চাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ এজ 6 and above,
and parents details mandatory এইবিলাক হয় affidavit duly signed by the magistrate judicial magistrate পৰা affidavit এটা কৰি ল'ব লাগিব এইবিলাক mandatory যিকেইটা mandatory লিখা আছে 1 2 3 4 এইকেইটা ডকুমেন্ট আপলোড কৰিবই লাগিব any other documentত আপোনালোকে proof হিচাপে NRC দিব পাৰে land document দিব পাৰে এইবিলাক দি ফৰ্মটো সাবমিট কৰিব পাৰে এইখিনি হল ৰিকোয়াৰমেন্ট এতিয়া আমি ফৰ্মটোৰ ভিতৰলৈ সোমাই যাম পাৰমিশন ফৰ ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচন ইয়াতে এপ্লাই নাও যেটো অপচন আছে হেই এপ্লাই নাও বুটনটো ক্লিক কৰিব লাগিব এপ্লাই নাও বুটনটো ক্লিক কৰাৰ লগে লগে যেটো অনলাইন ফৰ্ম হয় হেই ফৰ্মটো খোল খাই যাব ইয়াতে আমি অনলাইন ফৰ্মটো গোটেই দিয়া আছে ডিটেইলছ দিয়া মতে আমি ফিল আপ কৰি লম ইয়াতে হ'ব এপ্লিকেন্টস নেম যিজনে আবেদনকাৰী হয় তেওঁৰ নামটো ইয়াত লিখিব এপ্লিকেন্ট জেন্ডাৰ মেল ফিমেল যি হয় হেটো লিখিব মেল হলে মেল ফিমেল হলে ফিমেল এপ্লিকেন্ট জেন্ডাৰ দিব ইয়াতে আপোনালোকৰ যেটো মোবাইল নম্বৰেৰে লগইন কৰিছে হেই মোবাইল নম্বৰটো ইয়াত শো কৰিব এটো মোবাইল নম্বৰ আৰু ভৰাব নালাগে লগইন কৰোতে বা ৰেজিষ্টাৰ কৰোতে যেটো মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিছে আৰু হেই ইউজাৰ নেম দি লগইন কৰিছে হেই মোবাইল নম্বৰটো ইয়াতে শো কৰিব মেল আইডি টো কম্পালসৰি নহয় আপোনালোকে দিবও পাৰে নিদিবও পাৰে ৰিলেশন উইথ নিউ বৰ্ণৰ লগত ৰিলেশন এইকেইটা অপচন আছে আপুনি যাৰ বাৰ্থ সাৰ্টিফিকেট উলিয়াব আপুনি এপ্লিকেন্ট হলে সেই বাৰ্থ সাৰ্টিফিকেট উলোৱা মানুহজনৰ লগত আপোনাৰ ৰিলেশন কি হেইখিনি ইয়াতে সিলেক্ট কৰিব পান কাৰ্ড নম্বৰ আপুনি দিবও পাৰে নিদিবও পাৰে এয়া কোনো কথা নাই এটো কম্পালসৰি নহয় তাৰ পিছত নিউবৰ্ন ডিটেইলছ নৱজাতকৰ বিৱৰণ যাৰ বাৰ্থ সাৰ্টিফিকেট উলিয়াব হেই নামটো ইয়াত লিখিব ডেট অফ বাৰ্থ কিমান হয় এই ডেট অফ বাৰ্থটো ইয়াতে দিব যি ডেট অফ বাৰ্থ হয় হেইটো ইয়াতে দিব জেন্ডাৰটো কি হয় মেল ফিমেল যি হয় হেইটো ইয়াতে দিব যাৰ বাৰ্থ সাৰ্টিফিকেট উলিয়াব তাৰ ফাদাৰ্স নেমটো ইয়াতে লিখিব মাদাৰ্স নেমটো ইয়াতে লিখিব প্লেস অফ বাৰ্থ অফ দা নিউবৰ্ন যাৰ বাৰ্থ সাৰ্টিফিকেট উলিয়াব কোত জন্মগ্ৰহণ কৰিছিলে হেয়া ইয়াতে লিখিব লাগিব বা সিলেক্ট কৰি লব হস্পিটেল হাউস অৰ আদাৰ্স আৰু ইয়াতে যদি হস্পিটেল দিয়ে হস্পিটেলৰ নেম ইয়াতে লিখিব লাগিব আৰু হস্পিটেলৰ এড্ৰেছ ইয়াতে লিখিব লাগিব ইয়াতে যদি হাউস দিয়ে তেনেহলে ইয়াত অনলি হাউস এড্ৰেছ টু হোম এড্ৰেছ টু দিব লাগিব আৰু ইয়াতে আদাৰ হলে কোড হৈছে আদাৰ প্লেসটো ইয়াতে লিখিব লাগিব তেনেকৈ এটো সিলেক্ট কৰি লব লাগিব তাৰ পিছত লাষ্ট হল ৰিজন ফৰ বিং লেট কিহৰ কাৰণে পলম হৈছে ইয়াত ৰিজনটো লিখিব লাগিব তাৰ পিছত নেক্সট অপচনটো হল আদাৰ ডিটেইলছ ইয়াতে আমি হে এড্ৰেছটো লিখিলো কোড জন্ম হৈছে এতিয়া হেই যিজন মানুহৰ বাৰ্থ সাৰ্টিফিকেট উলোৱা হ'ব হেই মানুহজনৰ ষ্টেট ডিস্ট্ৰিক্ট সাব ডিভিজন সাৰ্কেল অফিস ভিলেজ এইবিলাক সব দিব লাগিব ইয়া সিলেক্ট কৰি লব ষ্টেট আসাম হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব আসামৰ সব ডিস্ট্ৰিক্টৰ নাম ইয়াতে আছে যেটো ডিস্ট্ৰিক্টৰ হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব ইয়াতে সাব ডিভিজন সিলেক্ট কৰি লব সাব ডিভিজনত আজিকালি সাব ডিভিজনৰ নাম বিলাক আগৰ দৰে নাহে কো ডিস্ট্ৰিক্টৰ নাম বিলাক আহে হেই কো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি লব তাৰ পিছত ৰিভেনিউ সাৰ্কেলটো সিলেক্ট কৰি লব ৰিভেনিউ সাৰ্কেল সিলেক্ট কৰি লব ৰিভেনিউ সাৰ্কেলৰ পিছত ভিলেজটো সিলেক্ট কৰিব লাগিব ইয়াতে ক্লিক কৰিলে হেই ৰিভেনিউ সাৰ্কেলৰ অধীনত যিমানখিনি গাঁও আছে হেই গাঁওখিনি ইয়াতে দেখা দিব হেইখিনি হেই হিচাপে সিলেক্ট কৰি লব এনেকৈ গাঁওবিলাক ইয়াতে দেখা দিব তাৰ পিছত ইয়াতে পিন কোড লিখিব যেটো আপোনালোকৰ এৰিয়াৰ এড্ৰেছৰ পিন হয় হেই পিনটো ইয়াতে লিখিব এইখিনি ভৰোৱাৰ পিছত সেভ এণ্ড নেক্সট কৰি নেক্সট পেজটো লৈ গুছি যাব লাগিব নেক্সট পেজ মানে আমি যিবিলাক ডকুমেন্ট আপলোড কৰিম হেই পেজটো লৈ গুছি যাব লাগিব ইয়াতে টাইপ অফ এনক্লোজাৰ খিনি দিয়া আছে ৰেজিষ্টাৰ হস্পিটেল প্ৰাইভেট সাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ যেটো এজ প্ৰুফৰ ডকুমেন্ট আছে হস্পিটেলৰ পৰা দিয়া হ'ব প্ৰাইভেটৰ কপ উলিয়াব লাগিব হেইটো ইয়াতে আপলোড কৰিব লাগিব certificate school certificate naibha admit card for age 6 and above or parents details
নাইবা পেৰেণ্টছৰ ডিটেইলছ থকা ডকুমেণ্টটো ইয়াত আপলোড কৰিব লাগিব শপতনামা এফিডেভিটটো ইয়াতে আপলোড কৰিব লাগিব এনি আদাৰ ডকুমেণ্টত আপোনালোকে যেটো এপ্লিকেশন ফৰ্ম আছে সেই ফৰ্মটো লগতে আপোনালোকৰ এড্ৰেছ প্ৰুফ হিচাপে বা ইয়াৰ মানুহ হয় বুলি এটা প্ৰুফ হিচাপে মাটিৰ কাগজ বা পঞ্চায়তৰ পৰা লিখা কাগজ বা গাঁওবুঢ়াৰ পৰা লিখা কাগজ সব একেলগে এটা পিডিএফ ফাইল বনাই আপলোড কৰিব পাৰিব এইখিনি আপলোড কৰাৰ পিছত সেভ এণ্ড নেক্সট কৰিব গোটেইখিনি আপলোড কৰি আমি সেভ এণ্ড নেক্সট লৈ গুচি যাম এইটো অলপ টাইম ল'ব পাৰে কেতিয়াবা আমি যেটো ফৰ্ম ফিল আপ কৰিছো গোটেইখিনি ইয়াতে দেখা দিব ইয়াত পিছত আমি মেক পেমেন্ট অপশনটো লৈ গুচি যাম গোটেইখিনি চেক কৰি ল'ব আপোনালোকে যাতে ভুল নহয় কিবা ভুল হলে আকৌ এডিট কৰি লৈ ল'ব গতিকে ভালকে চেক কৰি ল'ব তাৰ পিছত পেমেন্ট অপশনটো লৈ গুচি যাব মেক পেমেন্ট অপশনটো ক্লিক কৰিলে পেমেন্টৰ লিংকটো লাহে লাহে খোল খাব এইটো অলপ কেইদিনমানৰ পৰা স্লো হৈ আছে এই আৰটিও পেমেন্ট যেটো আছে এইটো লিংক লৈ গুচি যাব এইটো আপুনি সিটিজেন হিচাপে যেহেতু লগইন কৰিছে গতিকে আপোনাক মাত্ৰ 10 টকা ফিস কাটিব লাগিব আৰু যদি কোনোবা সিএসসি বা পিএফসি ইহঁতৰ পৰা যদি আপুনি এপ্লাই কৰিব বিচাৰে বা এপ্লাই কৰে তেনেহলে আপোনাক 40 रुपीस এটা ফিস কাটিব লাগিব এই ফিসটো কাটাৰ পিছত আপুনি এটা একনলেজমেন্ট পাব সেই একনলেজমেন্টটো লৈ হয় অফিসত যোগাযোগ কৰিব পাৰে নাইবা যদি ডকুমেন্ট সব ঠিকে থাকে দিছে তেনেহলে এইটো এপ্ৰুভ হৈ আহিব আকৌ লগইন কৰি আপুনি আপোনাৰ যেটো পাৰমিশন লেটাৰ থাকিব পাৰমিশন কপি থাকিব সেই পাৰমিশন কপিটো ডাউনলোড কৰিব পাৰিব এনেকৈয়ে আমি ডিলেড বাৰ্থ ৰেজিষ্ট্ৰেচনৰ কাৰণে পাৰমিশনৰ কাৰণে এপ্লাই কৰিব পাৰো আশা কৰো ভিডিওটো সকলোৰে কামত আহিব বৰ্তমান যেটো ভোটাৰ বিশেষ নিবিৰ পুনৰীক্ষণ স্পেশাল ইন্টেনসিভ ৰিভিজন আহি আছে তাত যিবিলাক বয়সৰ মানুহৰ বাৰ্থ সাৰ্টিফিকেটৰ দৰকাৰ হ'ব এই ভিডিওটো হিয়তৰ কাৰণে বহুত জৰুৰী হয় গতিকে সকলোৱে শেয়াৰ কৰক যাতে সকলোৱে নিজেই কৰিব পাৰে এই ভিডিওটো চাই গোটেইখিনি কৰিব পাৰিব আশা কৰো ভিডিওটোৰ দ্বাৰা সকলোৱে উপকৃত হ'ব থ্যাংক ইউ